নমস্কাৰ বন্ধুসকল, মই মিষ্টাৰ টিংকুৱে আকৌ এটা ৰিয়েল লাইফ ব্লগৰ ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব। যদিহে আপোনালোকে মোৰ এই সৰু ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'টো কেনে হৈছে আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে ৰ'ব, এতিয়া মই ৰাতিপুৱাৰ চাহ অকণমান খাই লগতে বিস্কুট দুটা খাই ঘৰৰ পৰা ওলাই যাওঁ টেম্পুখন চলাবলৈ। আশা কৰিলোঁ আপোনালোকে মোৰ এই অকণমানি ভিডিঅ'টো শেষৰলৈকে চাব। তেনেহ'লে ব'লক এতিয়া। আপোনালোকে চাগে শুনিবলৈ পাইছে মোৰ টেম্পুখন এতিয়া বৰ্তমান ষ্টাৰ্ট হৈ গ'ল। মই ৰছীডাল টানি মোৰ টেম্পুখন ষ্টাৰ্ট দিলোঁ। এতিয়া মই লাহে লাহে ঘৰৰ পৰা ওলাই যাম। আপোনালোকে মোৰ ভিডিঅ'টো ভালকৈ চাব, লাইক মাৰিব, কমেণ্ট কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। সুপ্ৰভাত বন্ধুসকল, মই টেম্পু চলোৱা আৰম্ভ কৰি দিলোঁ। আজিৰ নতুন দিনৰ নতুন আৰম্ভণি। আজি আকৌ মোৰ দিনটো ভাল বুজিছে, কিয় জানেনে? ৰাতিপুৱা ঘৰৰ পৰা ওলাই যাওঁতে 60 টকা এটা পালোঁ, মানে পেছেঞ্জাৰ পাইছিলোঁ, যাত্ৰী পাইছিলোঁ, সেইবাবে 60 টকা এটা বহনি কৰিলোঁ। গোটেই দিনটো টেম্পুখন চলালোঁ, বাকীখিনি আপোনালোকক নেদেখালোঁ মই কেমেৰা কৰিব নোৱাৰাৰ বাবে। এয়া ৰাতিৰ দৃশ্য। মোৰ ওচৰত ইমানখিনি খুচুৰা পইচা আহিছে, 10 টকীয়া কইন বা 20 টকীয়া কইন লগত। তেনেহ'লে বন্ধুসকল, আজিৰ মোৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে। আকৌ এবাৰ কওঁ, যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'টো কেনে হৈছে আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা পুনৰ নতুন ভিডিঅ' আপোনালোকৰ ওচৰলৈ দাঙি ধৰিম। আশা কৰোঁ আপোনালোকে মোক আশীৰ্বাদ দিব আৰু মই এনেকৈ ভিডিঅ' বনাই আপোনালোকক দেখাই থাকিম। তেনেহ'লে আজিলৈ ইমানেই। বাই বাই।